হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে কেঁচা আমেৰে বনোৱা টেঙা মিঠা আচাৰ বা চাটনিৰ এটা খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। গুড়েৰে বনোৱা আমৰ এই মিঠা আচাৰবিধ আপোনালোকে বনাই লগে লগে খাব পাৰে। এই আচাৰ বা চাটনিবিধ এবছৰৰ বাবে সংৰক্ষণ কৰিব পাৰি আৰু ৰ'দত দিয়াৰ কোনো প্ৰয়োজন নাই। এই আচাৰবিধ খাবলৈ যিমান সোৱাদ লগা, বনাবলৈও সিমানেই সহজ। আশা কৰোঁ আপোনালোকে আজিৰ এই আচাৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমৰ মিঠা আচাৰ বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। কেঁচা আমৰ আজিৰ টেঙা মিঠা আচাৰবিধ বনাবলৈ মই ইয়াতে 600 গ্ৰাম কেঁচা আম লৈছোঁ। আপোনালোকে ইয়াতে যিকোনো ধৰণৰ কেঁচা আম ল'ব পাৰে। আমখিনি পানীৰে ভালদৰে এবাৰ ধুই চাফা কৰি লৈছোঁ আৰু আমৰ গাত লাগি থকা পানীখিনি ভালকৈ মচি শুকুৱাই লৈছোঁ। আমকেইটাৰ বাকলিখিনি এতিয়া ভালকৈ কাটি গুচাই ল'ম। গোটেইকেইটা আমৰ বাকলিখিনি মই একেলগে গুচাই ল'ম। আমখিনিৰ মাজত যদি পোকে খোৱা বা কলা পৰা আম থাকে, তেনেকুৱা আম ব্যৱহাৰ কৰিব নালাগে। এয়া মই গোটেইকেইটা আমৰ বাকলিখিনি গুচাই ল'লোঁ। এইখিনি এতিয়া ৰুকি ল'ম। এয়া ডাঙৰ বাচন এটাত ৰুকনি এখন লৈ লৈছোঁ। ইয়াতে আমকেইটা ৰুকি ল'ম। আমকেইটা মই অলপ দীঘলীয়াকৈ ৰুকি ল'ম আৰু ইয়াতে আমৰ গুটিখিনি উলিয়াই পেলাব লাগিব। এয়া চাওক, গোটেইকেইটা আম মই ৰুকি ল'লোঁ। ইয়াতে কেইটামান আম অকণমান পকা আৰু কোমল আছিলে, সেইখিনি ৰুকোতে একেবাৰে মিহি হৈ পৰিছে। বাকীকেইটা আম ৰুকোতে ধুনীয়া দীঘলীয়া হৈছে। এতিয়া আমখিনি কেৰাহী এটাত জুখি লৈ দি লৈছোঁ। এনেকুৱা কাপ এটাৰে ইয়াতে মোৰ 1.5 কাপমান ৰুকি লোৱা আম হৈছে। এতিয়া আমখিনিত আধা কাপ চেনি দি ল'লোঁ আৰু এয়া 1 কাপ মিহিকৈ ৰুকি লোৱা গুড় দি লৈছোঁ। গুড়খিনি অলপ আঠা আঠা আছিলে বাবে কাপটোত লাগি ধৰিছে। এইখিনি এতিয়া ভালকৈ এবাৰ মিলাই ল'ম। ইয়াতে মই আমত দিয়া চেনি আৰু গুড়খিনি সমান পৰিমাণত দি লৈছোঁ। মানে 1.5 কাপ আমত 1.5 কাপ চেনি আৰু গুড় একেলগে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াতে চেনি বা গুড় যিকোনো এবিধ মিঠা ব্যৱহাৰ কৰিব পাৰে। এতিয়া আম আৰু চেনি গুড়ৰ এই মিশ্ৰণটো 10 মিনিটমান থৈ দিম। এইফালে পেন এখন গেছত বহুৱাই দিছোঁ। ইয়াতে জিৰা গুটি এচামুচৰ 3/4 এভাগ দিছোঁ। এয়া চব গুটি আধা চামুচ দিলোঁ। মেথি গুটি এচামুচৰ 3/4 এভাগ দিছোঁ। এয়া কালজিৰা এচামুচৰ 3/4 এভাগ দিলোঁ আৰু এয়া আজৱাইন এচামুচৰ 4/4 এভাগ দি ল'লোঁ। এই মছলাখিনি সেমেকা ভাৱটো নোহোৱা হোৱালৈ 1 মিনিটমান ভাজি ল'ম। ইয়াতে মই 5 ফোৰণৰ 5 বিধ মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে 5 ফোৰণ 1 চামুচ বা 1.5 চামুচমান একেলগে ভাজি ল'বও পাৰে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এইখিনি আমাৰ ভাজা হৈ গৈছে। এতিয়া 5 ফোৰণখিনি গুড়ি কৰি ল'ম। এয়া চাওক, 5 ফোৰণখিনি মই খুন্দনাতে গুড়ি কৰি লৈছোঁ। এইখিনি মই খুব বেছি মিহিকৈ গুড়ি কৰি লোৱা নাই। আমৰ মিঠা আচাৰখিনিত পিছত এই মছলাখিনি ব্যৱহাৰ কৰিম। এতিয়া কেঁচা আম, চেনি আৰু গুড়ৰ মিশ্ৰণখিনি গেছত বহুৱাই দিছোঁ। গুড় আৰু চেনিখিনি 10 মিনিটমান আমৰ লগত সানি থোৱাৰ বাবে অলপ অলপ গলি গৈছে। এইখিনি এতিয়া গেছৰ মিডিয়াম ফ্লেমত উতলিবলৈ দিম। মিশ্ৰণটো লাহে লাহে লৰাই আছোঁ। প্ৰথমতে আমি চেনি আৰু গুড়খিনি ভালদৰে গলিবলৈ দিম। অলপ সময় পিছত দেখিছেনে, চেনি আৰু গুড়খিনি গলিবলৈ আৰম্ভ কৰিছে। এইখিনি লাহে লাহে উতলিবলৈ ধৰিছে। এতিয়া গেছৰ একেবাৰে কম জুইত আমখিনি উতলি থাকিব দিম। মাজে মাজে এইখিনি লৰাই থাকিব লাগিব, কিন্তু একেৰাহে লৰাই থকাৰ প্ৰয়োজন নাই। এয়া আমৰ মিশ্ৰণটো কম জুইত উতলি থকা প্ৰায় 5-6 মিনিটমান হৈছে। এইখিনি অলপ অলপ ডাঠ হৈ আহিছে। এতিয়া ইয়াতে অলপ মছলা দি ল'ম। এয়া হালধি আধা চামুচ দিলোঁ। এয়া কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দিছোঁ আৰু এয়া ক'লা নিমখ আধা চামুচমান দি ল'লোঁ। মছলাখিনি এবাৰ মিলাই ল'ম। ইয়াতে আপোনালোকে ক'লা নিমখৰ সলনি বগা নিমখটো ব্যৱহাৰ কৰিবও পাৰে আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমৰ এই চাটনিখন ভালদৰে ডাঠ হৈ এডাল পাতল তাৰৰ দৰে হৈ অহালৈ উতলাই থাকিব লাগিব। এইখিনি এতিয়া একেৰাহে লৰাই থাকিব লাগিব, নহ'লে কেৰাহীৰ তলত লাগি যাব পাৰে। এয়া আমৰ আচাৰখিনি উতলোৱা প্ৰায় 12 মিনিটমান হৈ গৈছে। এইখিনি আগতকৈ আৰু বেছি ডাঠ হৈ আহিছে। এতিয়া আগতে ভাজি গুড়ি কৰি লোৱা 5 ফোৰণৰ মছলাখিনি ইয়াতে দি ল'লোঁ। মছলাখিনি ভালদৰে এবাৰ মিলাই ল'ম। 5 ফোৰণৰ মছলা অলপ দি ল'লে আমৰ এই মিঠা আচাৰটো খুবেই সোৱাদ লগা হয়। এয়া চাওক, আমাৰ আচাৰখিনি খুব ভালকৈ ডাঠ হৈ আহিছে। গেছটো অফ কৰি দিলোঁ।
আচাৰ অকণমান দুইটা আঙুলিৰ মাজত লৈ দেখুৱাইছোঁ। আচাৰখিনি এনেকুৱা অকণমান পাতল তাৰৰ দৰে আঠা আঠা হ'ব ধৰিলেই হৈ যাব। ইয়াতকৈ কিন্তু বেছি ডাঠ তাৰ হোৱালৈ উতলাই থাকিব নালাগে। এইখিনি আমাৰ বনোৱা হৈ গৈছে। এই চাটনিখিনি এতিয়া একেবাৰে ভালদৰে ঠাণ্ডা হোৱালৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি আৰু ভালকৈ ডাঠ হৈ পৰিব। এয়া আমাৰ আমৰ চাটনিখন ঠাণ্ডা হৈ পৰিছে আৰু চাটনিখিনি ঠাণ্ডা হোৱাৰ পিছত একেবাৰে ভালদৰে ডাঠ হৈ পৰিছে। এই চাটনিখিনি কিন্তু ঠাণ্ডা হ'বলৈ থওঁতে ঢাকনি লগাই থ'ব নালাগে, নহ'লে ঢাকনিত ভাপ জমা হৈ পানীখিনি চাটনিত পৰিব আৰু চাটনিখিনি বেয়া হৈ যাব পাৰে। এয়া আমৰ কেঁচা মিঠা আচাৰখিনি পৰিৱেশন কৰিছোঁ। কেঁচা আমেৰে বনোৱা টেঙা মিঠা আচাৰবিধ খাবলৈ যে খুবেই সোৱাদ লগা হয়। এই মিঠা আচাৰটো শুকান গ্লাছৰ বটল এটাত ভৰাই সংৰক্ষণ কৰিব পাৰি। প্ৰায় 6 মাহ বছৰ দিনলৈ আচাৰবিধ ভালে থাকে। ফ্ৰিজত ৰখাৰ কোনো প্ৰয়োজন নাই। আচাৰখিনি উলিয়াবলৈ সদায় এখন শুকান চামুচ ব্যৱহাৰ কৰিব লাগে। পৰঠা, ৰুটি, পুৰি বা লুচি সকলোৰে লগত এই টেঙা মিঠা আচাৰবিধ খাবলৈ খুবেই সোৱাদ লাগে। আমৰ এই মিঠা আচাৰটো দেখিবলৈও খুবেই ধুনীয়া ৰঙৰ হৈছে। আপোনালোকেও আমৰ এই মিঠা আচাৰবিধ সহজতে বনাব পাৰে। তেনেহ'লে আজিৰ আচাৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।